নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ PM কিষাণ সন্মান নিধিৰ এটা নতুন ভিডিঅ' লৈ। আৰু আজি এই ভিডিঅ'ত জনাম যে আপোনালোকে PM কিষাণ সন্মান নিধিৰ কিছু ইনফৰমেশ্যন আৰু লগতে জনাম 18 নং কিস্তিৰ টকাটো কেতিয়া আপোনালোকে লাভ কৰিব। তো বলক তেনেহ'লে আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক বন্ধুসকল, PM কিষাণৰ যিটো নেকি 17 নম্বৰ কিস্তিৰ টকা, সেয়া 18 জুন 2024 দিয়া হৈছিলে 9.3 কৰোৰ খেতিয়কক। আৰু এই PM কিষাণৰ যিখিনি নেকি টকা সেয়া ডিবিটিৰ মাধ্যমেৰে দিয়া হয়, আপোনালোকে নিশ্চয় জানে। সেয়েহে আপোনালোকৰ বেংক একাউণ্টটো আধাৰ লিংক হৈ থাকিব লাগে। আৰু PM কিষাণৰ যিসকল বেনিফিচিয়াৰী আছে তেখেতসকলে বছৰি 2000কৈ 3বাৰ লাভ কৰে 4 মাহৰ মূৰে মূৰে, অৰ্থাৎ বছৰি 6000 টকা লাভ কৰে PM কিষাণ সন্মান নিধিৰ পৰা। আৰু এতিয়া কথা হ'ল, ইতিমধ্যে কেইদিনমান পিছতে আপোনালোকে 18 নম্বৰ কিস্তিৰ টকাটো লাভ কৰিব। সেয়েহে আপোনালোকৰ যিসমূহ বেংক একাউণ্ট আধাৰ লিংক আছেনে নাই ষ্টেটাছটো চেক কৰিব, নতুবা আপোনাৰ EKYC কমপ্লিট আছেনে নাই সেয়া ষ্টেটাছ চেক কৰি থাকিব। আৰু লগতে আপোনালোকৰ যিটো লেণ্ড চিডিং তো সেয়াও কমপ্লিট আছেনে নাই আপোনালোকে চেক কৰিব। আৰু যদি আপোনাৰ এইসমূহ কমপ্লিট নাই তেনেহ'লে আপোনালোকে লাভ নকৰিব PM কিষাণৰ 18 নম্বৰ কিস্তিৰ টকা। যদিও আপোনালোকে পূৰ্বতে লাভ কৰি আছিলে এই কিস্তিৰ টকাসমূহ, কিন্তু বৰ্তমানে আপোনালোকে যদি এই কামখিনি নকৰে তেনেহ'লে আপোনালোকৰ সেই 18 নম্বৰ কিস্তিত যিটো নেকি আহিবলগীয়া টকা সেয়া লাভ নকৰিব। তো চাওক আপোনালোকে কেনেকৈ চেক কৰিব মই আপোনালোকক জনাইছোঁ। চাওক, আপোনালোকে পোনপ্ৰথমে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব, তাৰপিছত চাৰ্চ বাৰত টাইপ কৰিব PM কিষাণ, আৰু এই ৱেবছাইটটোত আহিব। অহাৰ পিছতে আপোনালোকে এনেকুৱা ধৰণৰ পেজ খোল খাই আহিব। আৰু ইয়াতে আপোনালোকৰ EKYC অপশ্যন আছে, বা আপোনালোকৰ মোবাইল নম্বৰ আপডেট কৰিবলগীয়া আছে যদি সেয়াও কৰিব পাৰিব, নতুবা আপোনালোকৰ যিটো নেকি ষ্টেটাছ সেয়া চেক কৰিবলৈ হ'লে নাও ইয়ৰ ষ্টেটাছ অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। আৰু ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ ইয়াতে চাওক ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো টাইপ কৰি কেপচাটো ফিল আপ কৰি গেট OTP কৰি দিব। আপোনাৰ যিটো নেকি ৰেজিষ্ট্ৰেশ্যন মোবাইল নাম্বাৰ তাত এটা OTP আহিব, আৰু OTPটো ছাবমিট কৰি আপোনালোকে ষ্টেটাছটো চেক কৰিব পাৰিব। আৰু ষ্টেটাছসমূহ চেক কৰাৰ সময়ত চাওক এনেধৰণৰ অপশ্যন আহিব। ইয়াতে আপোনালোকে চাওক লেণ্ড চিডিং, ইয়াত ইয়েছ আছে। এইটো মই 2022 দেখুৱাই আছোঁ আপোনালোকক। তো যিহেতু এতিয়া বৰ্তমান 24 হৈ আছে, লেণ্ড চিডিং যদি আপোনালোকৰ কমপ্লিট নাই, ইয়াত যদি ইয়েছ নাই আপোনাৰ ন' আছে, তেনেহ'লে আপোনালোকে এইটো দাখিল কৰিব লাগিব আপোনাৰ মাটিৰ যিটো নেকি প্ৰমাণ। আৰু লগতে EKYC ষ্টেটাছ যদি আপোনালোকৰ ইয়েছ নাই, ইয়াতে ন' থাকিলে আপোনালোকে সেয়াও EKYC কৰিব লাগিব। আৰু লগতে যিটো নেকি আপোনালোকৰ তলত এটা অপশ্যন দেখিছে চাওক, আধাৰ বেংক একাউণ্ট চিডিং ষ্টেটাছ। তো যদি এইটো ইয়েছ নাই তেনেহ'লে আপোনালোকে এইটো আধাৰ কাৰ্ডটো বেংক একাউণ্টৰ লগত লিংক কৰি ইয়েছ কৰি ল'ব লাগিব, নহ'লে আপোনালোকৰ পইচাটো নোসোমাব যদি ইয়াতে ন' থাকে। তো বহু ক্ষেত্ৰত মানুহৰ কিয় পইচাটো নোসোমাই বুলি কয়, আগতে মই দুবাৰমান পাইছিলোঁ বা আগৰ কিস্তিবিলাক পাইছোঁ কিন্তু বৰ্তমান নাপালোঁ। এই কাৰণতে হয় যে আপোনালোকে ষ্টেটাছটো চেক নকৰে, আৰু তাৰ ফলত আপোনালোকৰ ইয়াতে কি প্ৰব্লেম হৈ আছে সেয়া আপোনালোকে নাজানে। সেয়েহে আপোনালোকৰ যিটো নেকি ষ্টেটাছ সেয়া আপোনালোকে সময়ে সময়ে চেক কৰি থাকিব। কাৰণ কিয়, যদি আপোনালোকৰ ইয়াতে কিবা প্ৰব্লেম থাকে তেতিয়াহ'লে আপোনালোকে পইচাটো লাভ নকৰিব। আৰু যদি আপোনালোকৰ ঠিকে আছে, ইয়েছ গোটেইকেইটাতে আছে, তেনেহ'লে আপোনালোকে লাভ কৰিব। তো এয়াই হৈছে, আপোনালোকে চেক কৰোঁতে বেছি টাইম নালাগে। আপোনালোকে কেৱল আপোনালোকৰ যিটো নেকি নাও ইয়ৰ ষ্টেটাছ অপশ্যনটোত ক্লিক কৰি আপোনালোকে চেক কৰিব পাৰিব। আৰু যদি তাত একো প্ৰব্লেম নাই, গোটেই কমপ্লিট আছে, তেনেহ'লে আপোনালোকে একো কৰিব নালাগে। আৰু যদি তাত যদি ন' দেখিছে, আপোনালোকে কোনটো অপশ্যন আপোনাৰ ন' হৈ আছে সেয়া আপোনালোকে কৰিব লাগিব। যদি লেণ্ড চিডিংটো আপোনালোকৰ ন' হৈ আছে তেনেহ'লে আপোনালোকে মাটিৰ যিটো নেকি প্ৰমাণ পত্ৰ দাখিল কৰিব লাগিব। আৰু যদি EKYC ষ্টেটাছটো ন' হৈ আছে তেনেহ'লে সেইটো EKYC কৰিব লাগিব। আৰু যদি আপোনালোকৰ আধাৰ বেংক একাউণ্ট চিডিং ষ্টেটাছ যদি ন' হৈ আছে, তো আপোনালোকে আধাৰ কাৰ্ডখন বেংকৰ লগত লিংক কৰিব লাগিব। কাৰণ ইয়াত ন' দেখিলে আপোনালোকে নিশ্চয় জানিব যে আপোনালোকৰ আধাৰ কাৰ্ডখন বেংকৰ লগত লিংক নাই। তো আপোনালোকে যদি এইখিনি কৰি নলয় তেতিয়াহ'লে আপোনালোকে পইচাটো লাভ নকৰিব। আৰু এইখিনি কৰাৰ লগে লগে যদি কমপ্লিট থাকে ইয়েছ তেনেহ'লে আপোনালোকে পইচাটো 100% লাভ কৰিব। আৰু বন্ধুসকল, বৰ্তমান এটা নতুনকৈ ইয়াতে এটা অপশ্যন এড হৈছে, যিটো হৈছে আপডেট মোবাইল নাম্বাৰ। যদিহে আপোনালোকৰ নতুনকৈ মোবাইল নাম্বাৰ আপডেট কৰিবলগীয়া আছে আপোনালোকৰ PM কিষাণ একাউণ্টটোত, তেনেহ'লে আপোনালোকে মোবাইল নাম্বাৰ আপডেট কৰিব পাৰিব। অৰ্থাৎ আপোনালোকৰ আগতে মোবাইল নাম্বাৰটো বেলেগ আছিলে, বৰ্তমান সেইটো নাই, এতিয়া বৰ্তমান নতুন বেলেগ নম্বৰ এটা যদি এড কৰিব খোজে আপোনালোকে কৰিব পাৰিব। কেৱল আপোনালোকে আপডেট মোবাইল নম্বৰ অপশ্যনটোত ক্লিক কৰি দিব। আৰু ইয়াতে চাওক দুটা অপশ্যন আছে, ৰেজিষ্ট্ৰেশ্যন আৰু আধাৰ নম্বৰ। আৰু যদি আপুনি ৰেজিষ্ট্ৰেশ্যন নম্বৰ দিব বিচাৰে দিব পাৰে, আৰু ইফালে আধাৰ নম্বৰ আছে চাওক, তাৰ পৰাও আপোনালোকে দিব পাৰে। আৰু তাৰপিছত ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিলে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো টাইপ কৰিব লাগিব, আধাৰ নম্বৰ দিলে আধাৰ নম্বৰটো টাইপ কৰিব লাগিব। আৰু এইটো ছাইডত আপোনালোকে কেপচাটো পাব। কেপচাটো পোৱাৰ পিছতে আপোনালোকে এই অপশ্যনটোত ক্লিক কৰি দিব। আৰু ক্লিক কৰাৰ লগে আপোনালোকৰ এনেধৰণে অপশ্যনটো আহিব। আৰু অপশ্যনটো অহাৰ পিছতে ইয়াতে আপোনালোকৰ OTPটো ছাবমিট কৰি দিব লাগিব, অৰ্থাৎ টাইপ কৰি দিব লাগিব। তাৰপিছত ইয়াতে এণ্টাৰ মোবাইল নাম্বাৰটো টাইপ কৰি গেট OTP কৰি দিব। পুনৰ আপোনালোকৰ ওচৰত এটা OTP আহিব, সেই OTP ফিল আপ কৰি ইয়াতে আপোনালোকে ছাবমিট কৰি দিব তলৰ অপশ্যনটোত, আৰু আপোনাৰ মোবাইল নম্বৰটো আপডেট হৈ যাব আপোনাৰ একাউণ্টটোত, অৰ্থাৎ PM কিষাণ একাউণ্টটোত। এনেধৰণে যদি আপোনালোকৰ নতুনকৈ মোবাইল নম্বৰ আপডেট কৰিবলগীয়া আছে আপোনালোকে আপডেট কৰিব পাৰিব। ঠিক তেনেধৰণে আপোনালোকৰ যিটো নেকি ষ্টেটাছ সেয়াও আপোনালোকে সময়ে সময়ে চেক কৰি থাকিব। মই পুনৰবাৰ আপোনালোকক জনাইছোঁ, নহ'লে আপোনালোকে পিছত গৈ
18 নম্বৰ কিস্তিৰ টকাটো লাভ নকৰিব এতিয়া আপোনালোকক জনাব বিচাৰিছো 18 নম্বৰ কিস্তিৰ টকাটো আপোনালোকে কেতিয়া লাভ কৰিব সব বন্ধুসকল এতিয়ালৈকে অফিচিয়েল আপডেট অহা নাই কিন্তু নিউজ পৰ্টেলসমূহৰ পৰা জানিব পৰা মতে 18 নম্বৰ কিস্তিৰ টকাটো সেপ্টেম্বৰ মাহৰ শেষৰ ফালে নতুবা অক্টোবৰ মাহৰ প্ৰথম সপ্তাহত আপোনালোকে লাভ কৰাৰ সম্ভাৱনা আছে আৰু যদি এই সম্পৰ্কত নতুনকৈ কিবা আপডেট আহে অফিচিয়েল আপডেট তেনেহলে আপোনালোকক পোনপ্ৰথমে মই ভিডিও এটা বনাই দেখুৱাবলৈ চেষ্টা কৰিম তো আজিৰ ভিডিওটো ইমানে আশা কৰিছো আপোনালোকে নিশ্চয় আজিৰ এই ভিডিওত ইনফৰমেশন যিখিনি দিলো আৰু আপোনালোকক 18 নম্বৰ কিস্তিৰ টকাটো কেতিয়া লাভ কৰিব সেই বিষয়ে জনালো নিশ্চয় আপোনালোকে ভিডিওটো চাই ভাল পালে নহয় জানো আৰু যদিহে ভাল পাইছে এটা লাইক কৰি দিব আৰু চেনেলটো যদি কৰা নাই সাবস্ক্ৰাইব কৰি দিব লগতে এই ভিডিওটো বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব নাপাহৰিব তো নেক্সট এটা টপিকৰ সৈতে পুনৰ লগ পাম তেতিয়ালৈকে সকলোকে জনাইছো জয় আই অসম